Hello friends, welcome back to our YouTube channel AK Blog and Entertainment. এয়া অমল এইটো চিনি পায় অলৰেডি আৰু মই হ'ল কংকন। আজি একচুৱেলি এটা ফ্ৰেণ্ডসকল ডাঙৰ এটা ঘটনা হ'ল। হঠাতে আপোনাৰ তাৰমানে আমাৰ বৰপেটা পিনে এটা বিকট এটা আৱাজ এটা হ'ল। অৰ্থাৎ আপোনাৰ যেনেকুৱা লাগিলে যেনে আপোনাৰ বম ব্লাষ্ট হৈছে বা আপোনাৰ কিবা দুৰ্ঘটনা হৈছে। কিন্তু তেতিয়া আপোনাৰ গাঁৱত পূৰা একদম ভুৱা লাগিল, গোটেই গাঁৱৰ মানুহ ওলাই আহিলে কি হ'ল। এতিয়াও কিছুমানে ক'বলৈ ধৰিছে, কিছুমানে কৈছে যে ক'ৰবাত হেলিকপ্টাৰ ক্ৰেছ হৈছে আৰু কিছুমানে কৈছে ক'ৰবাত টায়াৰ ফুটিছে, যাৰ কাৰণে ইমান ডাঙৰ এটা আৱাজ হৈছে। লগে আপোনাৰ গোটেই অঞ্চলতে বিয়পি পৰিলে কথাটো আৰু চাৰিওপিনে এটা সময়ত আপোনাৰ তাৰমানে উৰা বাতৰি উৰিব ধৰিলে। কিন্তু ইয়াৰ মেইন উৎসটো কি আছিলে সেইটো বহুতে গম পোৱা নাছিলে, কিন্তু অলৰেডি বহুতে চাগে এইটো গম পাবলৈ ধৰিছে। আৰু এই বস্তুটোৰ উৎপত্তি ক'ৰ পৰা হয় আৰু উৎপত্তি হোৱাৰ কাৰণটো কি, কিহৰ কাৰণে এই বিকট শব্দটো আপোনাৰ উৎপত্তি হৈছিলে, এই বিষয়ে আপোনালোকক মই বিতংভাৱে জনাম। কিন্তু প্ৰথমতে আপোনালোকক মই দুটা ক্লিপ দেখুৱাব বিচাৰিছোঁ। আপোনালোকে এই ক্লিপ দুটা ভালদৰে চাব। যদি ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো স্কিপ কৰিলে ইয়াৰ ভিতৰত যিখিনি কথা আছে বা যিটো আপোনাৰ দৃশ্যাংশ সেইটো চালে আপোনালোকে ভালদৰে বুজি উঠিব। গতিকে প্ৰথমে আপোনালোকে এই ক্লিপ দুটা চাই লওক, তাৰপিছত আপোনালোকক মই ভালদৰে বুজাই কৈ আছোঁ। এই বিকট শব্দটোৰ নাম হয় আপোনাৰ ছুপাৰছনিক বুম। আৰু এই ছুপাৰছনিক বুম আপোনাৰ উৎপত্তি হয় ফাইটাৰ জেটৰ পৰা, অৰ্থাৎ আমাৰ যিটো যুঁজাৰু বিমান আছে তাৰ পৰা উৎপত্তি হয়। আৰু ইয়াৰ উৎপত্তি হোৱাৰ কাৰণটো হৈছে যেতিয়া আপোনাৰ যিটো শব্দৰ গতি থাকে, শব্দৰ গতিতকৈ যেতিয়া বেছি তীব্ৰ বেগত তাৰমানে গতিবেগ কৰে, তেতিয়া আপোনাৰ এটা তৰংগৰ সৃষ্টি হয়। আৰু এই তৰংগটোক কোৱা হয় আপোনাৰ ছুপাৰছনিক বুম। ক্লিপটোত দেখিবলৈ পাইছে, এটা আপোনাৰ ধোঁৱা টাইপৰ দেখিবলৈ পাইছে চাৰ্কুলত। সেই চাৰ্কুলটো হৈছে অৰ্থাৎ আপোনাৰ তৰংগৰ এটা সৃষ্টি হৈছে, যাৰ কাৰণে আপোনাৰ এই ছুপাৰছনিক বুমটো উৎপন্ন হৈছে। ছুপাৰছনিক বুমৰ কাৰণে আপোনাৰ মানুহৰ কোনো ক্ষয়ক্ষতি নহয়, অৰ্থাৎ আপোনাৰ আঘাত নাপায় বা আপোনাৰ নিহত নহয়। কিন্তু আপোনাৰ ধৰি লওক ঘৰৰ খিৰিকী, কাঁচৰ খিৰিকী, দৰ্জা এনেকুৱা কিছুমান অলপমান ক্ষতি সাধন হ'ব পাৰে। ইয়াৰ কাৰণে কোনো বিশেষ ক্ষতি নাই আমাৰ গাঁৱৰ মানুহখিনিৰ কাৰণে বা আমাৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে নতুন বস্তু, সেইকাৰণে এটা কৌতূহলৰ বিষয় আছিলে। গতিকে এই কোনো আপোনালোকে অপপ্ৰচাৰত ভুল নাযাব, এইটো বম ব্লাষ্ট হৈছে, এনেকুৱা হৈছে তেনেকুৱা হৈছে, এইটো কোনো নহয়। এইটো মই নিউজৰ হওক আপোনাৰ বা ৰিচাৰ্চ কৰি হওক মই এইটো জানিবলৈ পাইছোঁ। এতিয়া আমি আম বিচাৰি যাওঁ। আম গৰমৰ দিনত খাবলৈ ভাল, আৰু আমি আম পাওঁ, যি পাওঁ। গৰমৰ দিনত কঁঠাল হয়, সেইবিলাক আমি বিচাৰি যাওঁ। আমাৰ ফ্ৰেণ্ডৰ ঘৰত থকা বুলি কৈছে, তাত বিচাৰি যাওঁ, সি দিয়ে বা নিদিয়ে গৈ আমি খুজি চাওঁ। ব'লা আম পকিলে খাম। Every time I'm with you and every time we meet, I just stop myself from telling you I'm falling too deep. The way you're walking by and the way you caught my eye and the way I feel so bad when we say goodbye. Every time I'm with you and every time we meet, I just stop myself from telling you I'm falling too deep. The way you're walking by and the way you caught my eye and the way I feel so bad when we say goodbye. For the first time, you've got me, baby. আমাৰ ঘৰৰ পৰা মাত্ৰ 400 মিটাৰ হয়। আমি দাদাজনৰ ঘৰ পালোঁৱে। একচুৱেলি আমাৰ ফ্ৰেণ্ডৰ ঘৰ হয়, আমাতকৈ অলপ ডাঙৰ, গতিকে আমি দাদা বুলি মাতোঁ। আমি ফ্ৰেণ্ডৰ ঘৰ পালোঁ, নাম হৈ গ'ল বিপিন ৰংপি। এই আমাৰ বিপিন দাৰ ঘৰ হয়, ইয়াত লিখা আছে লক্ষ্মী ভৱন। আৰু আমি গেটৰ ভিতৰত সোমালোঁ। গেটৰ ভিতৰত সোমাই আমি লেফ্ট ছাইড লৈছোঁ, আৰু লেফ্ট ছাইড গৈ আমি দেখিছোঁ এডাল কঁঠালৰ গছ, তাত বহুত কঁঠাল লাগিছে। আৰু আমি বিপিন দাক মাতিব লাগিব, বিপিন দা ক'ত বা আছে, বিপিন দাক মাতিব লাগিব।
অ' বিপিন দা ক'ত বা গ'ল বিপিন দা? বাবু, অ' বাবু, কি কৰিছা তুমি? বাবা ক'ত? সেইজন লুকাই যোৱাজন হ'ল বিপিন দাৰ ভতিজা আৰু ৰঙা স্পৰ্টিং পিন্ধি থকা সৰু ল'ৰাটো হ'ল বিপিন দাৰ ল'ৰা। সেইজন আমাৰ বিপিন দা ওলাই আহিছে। কি কৰি আছিলে ভিতৰত? অ' বিপিন দা কি কয়, আম নাই নেকি? আমি আম খাবলৈহে আহিছিলোঁ। ভাবিলোঁ অলপ এয়া ভিডিঅ' কৰি দিওঁ। আৰু তোৰ কলম দিয়া গছবিলাক ক'ত? তাকেহে আমি চাব আহিছোঁ। অকণমান ভিডিঅ' কৰি দিম। কলম দিয়া গছবোৰ দেখুৱাই দিলে আমি ভিডিঅ' কৰাত ভাল হ'ব আৰু কঁঠালো লাগিব কিন্তু দেই, আমি কঁঠালৰ চব্জি খাম আজি। এয়া দেখুৱাইছোঁ বিপিন দাহঁতৰ ঘৰত বহুত আপোনাৰ হাজাৰ আপোনাৰ গছ গছনি আছে। ইয়াত ফল মূল আপোনাৰ 60টা আপোনাৰ ফল মূলৰ গছ আছে। আৰু এইফালে আপোনাৰ বাৰীৰ পিছফালে এটা অকণমান পুখুৰী এটা আছে। তাত বিপিন দাহঁতে মাছ জীয়ায়। আৰু একেবাৰে পিছফালে আপোনাৰ আৰু 2ডালমান কঁঠালৰ গছ আছে। মই এতিয়া বিপিন দাৰ পিছফালে গৈ আছোঁ। বিপিন দাক মই কঁঠাল একচুৱেলি পাৰিব দিছোঁ। বিপিন দাই এতিয়া কঁঠাল পাৰিব, আমি কঁঠাল পাৰা সেইবিলাক গোটেই দেখুৱাম। আৰু তাত চাব, তাত আপোনাৰ পাত কম কঁঠাল বেছি দেখিছে। সেইটো মই জুম কৰি দেখুৱাই আছোঁ। কিন্তু তাত পাত কম কঁঠাল বেছি। অকণ সৰু চাই দিবি, আঞ্জা খাব লাগিব। পুৰত হ'লে আঞ্জা খাই ভাল নালাগে তাৰমানে। অকণমান কেঁচা চাই দিবি। সেই ওপৰৰ সেইটো। আৰু এইটো হৈছে আপোনাৰ ঔটেঙাৰ গছ। হ'ব, ইয়াত ঔটেঙা লাগিছে, সৰু হৈ আছে, এতিয়া খাব পৰা হোৱা নাই। এই আমাৰ দাদাহঁতৰ ঘৰত নানা ধৰণৰ ইয়াত গছ আপোনালোকে দেখিবলৈ পাব। ইয়াত বিভিন্ন ধৰণৰ গছ আছে। ইয়াত হাঁহো আছে। আৰু ইয়াত আপোনাৰ বিপিন দাই এটা কি চেপা বুলি কৈ চাগে ন? চেপা বাৰী পিছপিনে আপোনাৰ চেপা পাতি থৈ দিছে। ডাঙৰ মাছ লাগে। ইপিনে আপোনাৰ এটা নিজৰা টাইপৰ বহি গৈ আছে, পানী আহি আছে। আৰু ইয়াতে আপোনাৰ চেপা পাতি আছে, মই দেখাই দিছোঁ। আৰু এই ফুলজোপাৰ নাম হৈছে অশোক ফুল, দাদাজনে কোৱা মতে। আৰু এই বিপিন দাহঁতৰ বাৰীত আপোনাৰ 60টাতকৈ বেছি ফলৰ গছ আছে। আমি চব আপোনালোকক এটা এটাকৈ লাহে দেখুৱাই আছোঁ। আৰু এইটো বিপিন দাহঁতৰ এটা কুকুৰ আছে, কুকুৰৰ ঘৰ হয় এইটো। আৰু এইটো আপোনাৰ বিপিন দাহঁতৰ কুকুৰটো নাম পুলি হয়। এইটো আপোনাৰ জাৰ্মান শ্বেফাৰ্ড হয়, ডাবল কোটেড। এই গৰমৰ দিনত অলপ অসুবিধা হয়, কাৰণ আপোনাৰ বহুত নোম আছে। আমাৰ এনেকুৱা ঠাইৰ কাৰণে নহয় বাৰু, এটা আপোনাৰ ঠাণ্ডা ঠাইৰ কাৰণে হয়। ঘৰৰ পিছফালে এটা গেষ্ট হাউচ আছে। ইয়াত এজন হৈছে বিপিন দাৰ ডাঙৰ দাদা, নাম হ'ল দিলীপ ৰংপি। দিলীপ দা, অকণমান কৈ দিব নেকি আপোনালোকৰ পৰিয়াল? আপোনালোকে শুনিছোঁ জইণ্ট ফেমিলি হয়, আপোনালোক কেইজন একেলগে আছে? আমাৰ বৰ্তমান এতিয়া জইণ্ট ফেমিলি আছে 40জন মান আছে। কেইজন? 40জন। 24জন। বাহ! এইখিনিতে সৰুকৈ পন এটা দেখিছোঁ, সৰুকৈ খাল। পানী শুকাই গৈছে। একচুৱেলি ইয়াত অলপ পানী দি মাছ দিয়া হৈছিল। আৰু এইটো হৈছে বেম্বো অৰ্কিড। কোনটো? এইটো মছলা গছ। কি মছলা? এয়া চাব, মছলা গছ দেখিছে। এইটো হৈ গ'ল আলু। এই আলুটোৰে মছলা হয় নেকি?
Every time I'm with you and every time we meet, I just stop myself from telling you I'm falling too deep. The way you're walking by and the way you caught my eye and the way I feel so bad when we say goodbye. Every time I'm with you and every time we meet, I just stop myself from telling you I'm falling too deep. The way you're walking by and the way you caught my eye and the way I feel so bad when we say goodbye. For the first time, you've got me, baby. Yeah, 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 yeah. First time, you've got me, baby. Yeah, 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 yeah. First time, you've got me, baby. Yeah, 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 yeah. First time, you've got me, baby. For the first time. এয়া এই কঁঠাল দুটাকে লৈ আহিছোঁ আৰু গৈছিলোঁ আম আনিবৰ কাৰণে, কিন্তু আম নাপালোঁ, কঁঠালকে লৈ আহিলোঁ। আৰু এইটো বটলত আপোনাৰ কঁঠালৰ ৰস ওলাই কিনে খাইছোঁ। চৰি, ধেমালি কৰিছোঁ। কঁঠাল বাৰু ৰস কেনেকৈ ওলায়। আৰু আজিৰ এই ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ। আমাৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ফেচবুকত এটা নতুন পেজ আহিছে, এইটো আপোনাৰ একে হেছটেগ ব্লগ এণ্ড এণ্টাৰটেইনমেণ্ট। এইটো আপোনালোকে লাইক আৰু ফ'ল' কৰিব। গুড নাইট।